আজি ক'ত গ'লো কি খালো আৰু কি বনালো আজি ঘৰৰ পৰা ওলাই উঠিলো ট্ৰেন্সপৰ্ট বাছত কিন্তু কপাল বেয়া ফুটিল মাছ বাটতে চকা উপায় নাপায় আৰু অটতে পেন পেনাই আহি গলো তাৰ পৰা বাছলৈ ৰৈ ৰাস্তাত গৈ থকা মানুহবোৰকে চালো তাৰ পৰা ছুপাৰ ৰিলেক্স এচি বাছত উঠি মজাকে সিটটোত বহি ললো এতিয়া এবাৰ নিজক চাইছো এবাৰ বাহিৰলৈ চাইছো এবাৰ নিজক চাইছো এবাৰ বাহিৰলৈ চাইছো এনেকৈ চাই মোৰ লেলাৰ কথা ভাবিলো ভাবি গৈ পালোগৈ মোৰ ভাত খোৱা হোটেলখন কি যে ভোক লাগিছে হোটেলখন এনেকুৱা চাওকচোন কেনেকুৱা লাগিছে হোটেলখনত এয়া দিছে তিনিটা বেলেগ বেলেগ কিবা কিবি দালি আৰু দুটা বেলেগ বেলেগ ভাজি কিন্তু মোৰ চবতকে আচাৰটোহে ভাল লাগিলে মানে বুজিছে আৰু ইমান টেষ্টি নহয় ভোকত আছোতো পুৰা দবাই দিছো টেষ্ট চাব সময় নাই আৰু দামটো পিছে 70 টকা এইটো বাৰু ঠিকেই আছে চলি যায় ভাত খাজ খাই আকৌ মিঠা পান খোৱাটো মেণ্ডেটৰী দিয়কচোন লাহে লাহে আহি মোৰ ৰুম পাব হৈছে আৰু কোনে আৰু ভাত বনাই থাকে এতিয়া এটা ম'ম' এক প্লেট আনি দবাই দিলো দেই কিন্তু নাই আমি ভতুৱা মানুহ ভোক লাগিব প্ৰেছাৰতে তেল অকণ দি নহৰু পিঁয়াজ জলকীয়া বিলাহী গাজৰ আৰু বুট দাইল অকণ দি প্ৰেছাৰতে চিটি 12টা মৰাই ভাত খাজ মজাকে খাই দিলো আজিলৈ বাই বাই ছাবস্ক্ৰাইবটো কৰি দিব